একেটাই ঋণ মানে একেখনেই স্কিম, কিন্তু সুদৰ হাৰ বেলেগ বেলেগ কিয়? কিন্তু এইবোৰ হয় কেনেকৈ জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো সেভ কৰি লওক। এই ভিডিঅ'টো আপোনাৰ বাবে দৰকাৰী হ'ব পাৰে। পাৰ্চনেল লোন, বিজনেছ লোন বা হোম লোনেই হওক, যিয়েই নহওক, বেংকে সচৰাচৰ ক্ৰেডিট স্ক'ৰ বেছি থকা লোকসকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰে। ধৰি লওক মোৰ ক্ৰেডিট স্ক'ৰ 800, মই এখন হোম লোন ললো। এই হোম লোনৰ ওপৰত বেংকে 8.50% সুদৰ হাৰ বেংকে মোৰ পৰা আদায় কৰিব। একেটাই লোন কম ক্ৰেডিট স্ক'ৰ থকা লোকসকলৰ বাবে বেংকে 8.80% সুদত লোন আগবঢ়াব পাৰে। সেয়ে ক্ৰেডিট স্ক'ৰ 800ৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। ক্ৰেডিট স্ক'ৰ 800ৰ ওপৰত ৰাখিবলৈ কি কৰিব লাগে মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক জনাই দিম। জলদিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু সেই বন্ধুসকলক যিবোৰ বন্ধুৱে এই কথাবোৰ গম নাপায়, এনেধৰণৰ ভিডিঅ'ৰ বাবে মোৰ চেনেলটোক ফ'ল' কৰি ল'ব পাৰে।